কৃষকৰ বাবে ৩০০ টকাত স্প্ৰে মেচিন, শিপিনীৰ বাবে সূতা কটা মেচিন, বিশেষভাৱে সক্ষমৰ বাবে স্বয়ংক্ৰিয় হুইল চেয়াৰ। এটা দুটা নহয়, ১৪টাকৈ যন্ত্ৰ উদ্ভাৱন কৰি উজলি উঠিছে এজন যুৱ উদ্ভাৱক। এইজন যুৱ উদ্ভাৱক আন কোনো নহয়, বানে ধোৱা ধেমাজিৰ এইজন যুৱ উদ্ভাৱক নৱজিৎ ভৰালী। ধেমাজিৰ বৰদলনিৰ মিছামাৰী গাঁৱৰ এইজন প্ৰতিভাসম্পন্ন যুৱ উদ্ভাৱক নৱজিতে সাজি গৈছে ইটোৰ পিছত সিটো মেচিন, আৰু যাৰ বাবে নৱজিতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ পুৰস্কাৰ। যুৱ উদ্ভাৱক নৱজিতে শেহতীয়াকৈ সাজি উলিয়াইছে কৃষকৰ বাবে কম টকাত ক্ৰয় কৰিব পৰা স্প্ৰে মেচিন। এইটো এটা স্প্ৰে মেচিন। ইয়াৰ জৰিয়তে কৃষকসকল বিশেষভাৱে উপকৃত হ'ব পাৰিব, কিয়নো আগতে কৃষকসকলে পথাৰত বা খেতি পথাৰত বা শাক পাচলিত স্প্ৰে কৰিবৰ কাৰণে যিটো স্প্ৰে ব্যৱহাৰ কৰিছিল, স্প্ৰে মেচিন, সেইটো পিঠিত লৈ যথেষ্ট কষ্টৰে তেওঁলোকে দিব লগা হৈছিল। ইয়াৰ উপৰিও ঔষধ ওলাই গাঁত কৰাত তেওঁলোকৰ বিভিন্ন ছালৰ ৰোগ হৈছিল বা ছালো এৰি গৈছিল। কিন্তু এতিয়া সেই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে মই এইটো নতুন স্প্ৰে মেচিন উলিয়ালোঁ। এইটো ২০০-৩০০ টকাৰ ভিতৰত। কেৱল সিমানেই নহয়, বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষভাৱে সাজি উলিওৱা হৈছে স্বয়ংক্ৰিয় হুইল চেয়াৰ, আৰু যাৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰো বুটলিবলৈ সক্ষম হৈছে নৱজিতে। এতিয়ালৈকে ১৪টা যন্ত্ৰ উদ্ভাৱন কৰিছোঁ। অট'মেটিক চেয়াৰ, অট'মেটিক ৰেলিং মেচিন, স্পিনিং মেচিন। অট'মেটিক চেয়াৰখন মানে আপোনাৰ হাত ভৰি নাথাকিলেও বিকলাংগসকলেও চলাব পাৰে, আৰু পেৰালাইচিছ হৈ যোৱা মানুহজনেও চলাব পাৰে বডি মুভমেণ্টৰ সহায়ত। আৰু এটা ৰেলিং মেচিন বনাইছিলোঁ, সেইটো পাট, মুগা, এৰী সূতা গোটেইখিনি শিপিনী গোটেইখিনি কাম কৰিব পাৰে। সেই দুটা যন্ত্ৰৰ কাৰণে মোক ৰাষ্ট্ৰপতিয়ে পুৰস্কাৰ দিছিলে, আৰু মই চাউথ কোৰিয়াত ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছিলোঁ, অপেন বিজনেছ মডেল এৱাৰ্ড। শিপিনীসকলৰ বাবেও যুৱ উদ্ভাৱক নৱজিৎ ভৰালীয়ে সাজি উলিয়াইছে সূতা কটা মেচিন। এনেদৰেই এটা দুটাকৈ ১৪টাকৈ যন্ত্ৰ উদ্ভাৱন কৰি ধেমাজিৰ এইজন নৱজিতে প্ৰমাণ কৰি দেখুৱাইছে নিজৰ প্ৰতিভাৰ। অৱশ্যে আৰ্থিক অনাটনত পৰি মাজে মাজে সমস্যাৰো সৃষ্টি হৈছে নৱজিতৰ। আশা কৰা হৈছে ধেমাজিৰ এই যুৱ প্ৰতিভাক আগুৱাই নিয়াত সহায় কৰিব চৰকাৰ তথা প্ৰশাসনে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ ১৮ অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰ, গুৱাহাটী